তো হেল্ল' গাইছ, কি খবৰ সকলোৱে? হৈ গ'ল 3 দিন 2 দিন ভিডিঅ' দিয়াই নাই। তো আজি আকৌ এটা ভিডিঅ' বনাব লৈছোঁ, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো কি ভিডিঅ' হ'ব সকলো চাই থাকক আপোনালোকে। তো প্ৰথমবাৰ যদি চেনেলটো আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, ভিডিঅ'টো চাওক আগলৈ। তো মানে এনেকুৱা ধৰণৰ। তো এইফালে চাই লওক, আমাৰ বাৰীডৰা প্ৰথমতে এবাৰ দেখাইছিলোঁৱেই। তো ফুলকবি এতিয়া বৰ্তমান শেষ হ'ল কাটি। তো এইফালে হ'ল অলপ আছে 2জোপা 3জোপা। তো এইবোৰে হ'ল ফুলকবি, সেইখিনি অলপ চফা কৰি দিয়া হৈ গ'ল। তো এই ছাইডটো হ'ল মাজত কবি আছিলে, ৰঙালাও সৰু হৈ আছিলে, এতিয়া ৰঙালাও ডাঙৰ হৈ গ'ল। আৰু এটা নতুনকৈ কিবা বস্তু এটা লৈ গৈছোঁ। এতিয়া নতুন এটা বস্তু ৰোপণ কৰিম বা ৰুম। কি বস্তু ৰুম সকলো চাই থাকক আগলৈ। তো বস্তুটো ৰুবৰ কাৰণে এইটো দেখিছে নহয়, ইয়াতে ৰুম। অলপ এতিয়া যদি ৰুওঁ তো বাৰিষাও থাকিব, আৰু বাৰিষাও ধুনীয়াকৈ খাব পৰা যাব। বা কি বস্তু কেনেকুৱা লাগিব খাই বা কেনেকুৱা কি হয় সম্পূৰ্ণ জনাম। ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে। তো থেংক ইউ। তো হেল্ল', আহি গ'লোঁ পথাৰ, ঘৰৰ পাছফালে। তো পথাৰ গোটেই দেখিছে আপোনালোকে, এইফালে হ'ল পথাৰ। তো বিৰাট ডাঙৰ বিশাল পথাৰ হয়, তাতে বস্তু এটা বিচাৰি আহিছোঁ। সেইটো লৈ যাম ঘৰত লগাবৰ কাৰণে বা টাবত ধুবৰ কাৰণে। বা দেখিছে মাছৰ কাৰ্টুন, ইয়াত ফুলকৈ ভৰাম আৰু অলপ ৰুম। তাৰপিছত 20-25 জোপা বা 30 জোপা ৰুম, ৰোৱাৰ পাছত ডাঙৰ হ'ব। তো কি বস্তু হয় চাই থাকক আপোনালোকে। তো বস্তুটো হ'ল এনেকুৱা, দেখাইছোঁ আপোনালোকক। এইজোপাহে দেখিছে, মানিমুনি বুলি কয় এইজোপা। এনেকুৱা মানে ধৰ 50-60 জোপা ইয়াত এনেকুৱা সৰু সৰু ৰুলে মানে। তো বাৰিষামহীয়া পোৱা নাযায়তো। তো বাৰিষামহীয়া খাবৰ কাৰণে বহুত ধুনীয়া, স্বাস্থ্যৰ কাৰণে ভাল, খাবলৈ ভাল লাগিব। এইজোপা হেত মানিমুনি। তো এইটো হাতে পূৰা মানে ধৰ মাটি ভৰাম, মাটি গোবৰ পচন সাৰ এইবোৰ ভৰাই পেলাই ফুল কৰি দিম। ফুল কৰি দিয়াৰ পাছত তো আৰু এইখন দেখিছে কোৰ আনিছোঁ, কোৰ আনি পেলাই পূৰা মানে খান্দিম। খন্দাৰ পাছত আৰু ৰুমগৈ, আৰু ঘৰত ধুনীয়াকৈ ৰুই এতিয়া বাৰিষামহীয়া খাবলৈ হ'ব। বাছ পেটৰ কাৰণে ভালতো মানিমুনি, জানে আপোনালোকে। তো কামটো কৰোঁ আৰু। তো ইমানখিনিয়ে হ'ল মানিমুনি ধুনীয়াকৈ খান্দিলোঁ। খান্দি পেলাই মাটি চাটি খান্দি পেলাই ঘৰলৈ লৈ যাম, আৰু ইয়াতে ৰুম ধুনীয়াকৈ হৈ যাব আপোনালোকে। তো হেল্ল' গাইজ, তো আকৌ ভিডিঅ' এটা বনাইছোঁ। তো সেইদিনাখনি মই যোনটো ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ, আজি সেইটো ভিডিঅ' শেষ কৰিম। তো এইফালে অলপমান বাৰীফালে চাই লওক, ক'ৰবাত দৃশ্যটো দেখাই দিছোঁ। অলপ ৰঙালাও এইফালে ডাঙৰ হৈ আছে, ধুনীয়াকৈ লতা বগাইছে আৰু লাগিব অলপ দিনৰ পাছত। আৰু এইফালে হ'ল জাতিলাও পূৰা বগাই আছে, লাগি আছে এটা দুটা। আৰু এইবোৰ বিলাহী দেখিছে। তো মানে ধৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ। তো মই আপোনালোকক দেখাইছিলোঁ। তো ভিডিঅ' মানিমুনি তো খাব লাগে বা স্বাস্থ্যৰ কাৰণে ভাল, পেটৰ কাৰণে ভাল। তো খালে মানে ধৰ পেটৰ সম্পূৰ্ণ যিকোনো বেমাৰে ভাল হয়। তো মই ৰুলোঁ এতিয়া। তো যোনটো কাৰ্টুনত আনিছিলোঁ সেইটো কাৰ্টুনত ৰুলোঁ, ৰুই পেলাই তো কেনেকুৱা ধৰণৰ কি হৈছে সম্পূৰ্ণ মই দেখাম। আৰু আগলৈ চাই থাকক ভিডিঅ'টো, আৰু দেখাই আছোঁ। তো অলপ পিছতে আপোনালোকক দেখাবলৈ লৈ যাম। তো মানে ভিডিঅ'টো মেইন উদ্দেশ্যটো হ'ল এইটোৱে, মানে ধৰ মানুহৰ যোনটো স্বাস্থ্যৰ কাৰণে যিকোনো অনুপযোগী বস্তুবোৰ খাব নালাগে। যোনবোৰ উপযোগী বা যোনবোৰ খালে মানুহৰ স্বাস্থ্য ভালে ৰাখে, ভালে থাকে, সেইবোৰে বা নেচাৰেল যোনবোৰ বস্তু হয়, নিজে ঘৰত উৎপাদন কৰা বস্তু। যেনেকৈ আপুনি নিজে এতিয়া মই ধৰ খেতি কৰিছোঁ ঘৰতে। ধৰ এইফালে কবি কৰিছিলোঁ, অলপ দিনৰ আগতে শেষ হৈ গ'ল। এতিয়া বন্ধাকবি আছে, ফুলকবি শেষ হ'ল। এজোপা দুজোপা দেখিবলৈ পোৱা গৈছেই। তো এতিয়া যেনে ৰঙালাও কৰিলোঁ, গোটেই বাৰীখনত দেখিছে। তো ৰঙালাও কৰিলোঁ এতিয়া ঘৰতে, এইবোৰ গোবৰতে কৰা বা ধৰ জৈৱিক সাৰত কৰা ধুনীয়াকৈ লাগে। এতিয়া মেডিচিন চেডিচিন দিয়া নাই। ধৰ এনেকুৱা ধৰণৰ খাদ্য খালে মানে স্বাস্থ্যৰ কাৰণে ভাল হয়। বা আজিকালি জানেই আপোনালোকে বেমাৰ আজাৰ মানুহৰ বহুত হৈছে। তো সেইটো কাৰণে ধৰ নিজে কৰা খেতি বা নিজে উৎপাদন কৰা বস্তু এটা খালে মানে নিৰ্ভয়ে খাব পৰা যায়। তো খালেও কোনো অপকাৰ নকৰে। বা আপোনালোকে জানেই ধৰ এই আজিকালিতো বজাৰত যিবোৰ বস্তু পায় সেইবোৰতো 2-3 দিন থৈ দিলেতো বেয়াহে হৈ যায় ধৰ, বা শুকাই নাযায়, বস্তুটো গেলি যায়। তো যোনবোৰ ঘৰত কৰা বস্তু হয় আপোনালোকে মন কৰিবচোন। তো বস্তুটো 3-4 দিন থৈ দিলে শুকাই যায়, কিন্তু
এইটো গেলি নাযায়। বজাৰৰ পৰা যিকোনো বস্তু আনিলে আপোনালোকে 3 দিন 4 দিন থৈ দিব, তো বস্তুটো মানে ধৰ গেলি যাবলৈ ধৰে, আৰম্ভ কৰিবলৈ ধৰে। ধৰ সেনেকুৱা ধৰণৰ বস্তুবোৰ ধৰ মেডিচিন দিয়া বস্তু ধৰ, সেইকাৰণে আপোনালোকে ঘৰতে কৰিব খেতি বা যিকোনো সৰুমীয়া এডোখৰ জেগাত খেতি কৰিবলৈ চেষ্টা কৰিব। ধৰ নিজৰ খাদ্য বস্তু নিজে মানে ৰুই পেলাই তো খালে মানে ভাল। তো মই মানিমুনি এইটো কাৰণে ৰুইছোঁ, মই স্বাস্থ্যটোৰ কাৰণে যতন ল'ব লাগে মানুহে, আৰু নিজেও যতন লৈছোঁ। তো মানিমুনি ৰুইছোঁ, আৰু এতিয়া বৰ্তমানটো মানিমুনি পোৱা গৈছে এতিয়া, আৰু বাৰিষা ছিজন কালত পোৱা নাযাব। সেইকাৰণে মানিমুনি অলপ ৰুই থৈছোঁ, যদি কিবা অসুখ হয় বা বেমাৰ ধৰণৰ হয় তো ঘৰুৱা চিকিৎসা বা মানিমুনি খালে পেটৰ অসুখ বা যিকোনো বেমাৰ ভাল হ'ব, বা পেটৰ সম্পূৰ্ণ কাম বা ক্লিয়াৰ হ'ব। সেইকাৰণে মানিমুনি ৰুই দিছোঁ। ভিডিঅ'টো বনোৱাটো মটিভটো এইটোৱে হয়। তো স্বাস্থ্য যতন লওক আপোনালোকে, তো হেল্থি থাকক। তো আৰু ৰানিং কৰি থাকিব, ফিজিকেল এক্টিভিটি যিবোৰ হয় কাম কাজ দৈনন্দিন পৰিশ্ৰম কৰিব আপোনালোকে। এতিয়া ঘাম ওলাব, তো ঘাম ওলালে স্বাস্থ্যৰ কাৰণে ভাল, তো আপোনালোকে জানেই। তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু নতুন চিন্তা চৰ্চা চলি আছে, নতুন টপিকৰ ওপৰত ভিডিঅ' বনাম, আৰু লৈ আছোঁ বনাবলৈ। দুদিনমান সময় পোৱা নাছিলোঁ, তো সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। তো ভিডিঅ'টো চাব আপোনালোকে, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো এইফালে হ'ল বিলাহী দেখিছে আপোনালোকে, তাৰ ওচৰতে বেঙেনা গছ আছে, আৰু তাৰ ওচৰত আছে মাছৰ কাৰ্টুন। এই মাছৰ কাৰ্টুনটোতে মাটি ভৰাই পেলাই ফিল আপ কৰি পচন সাৰ দি পেলাই এইটো মানিমুনি ইয়াতে ৰোৱা হ'ল বা ৰোপণ কৰা হ'ল। এইবোৰ দেখিছে মানিমুনি জিবলৈ আৰম্ভ কৰিছে, আৰু অলপ দিনৰ পাছত পূৰা ধুনীয়াকৈ ডাঙৰ হ'ব, জিৰিব।